হাই গাইজ, এয়া মই ওলাইছোঁ চাওকচোন ক'লৈ। সন্ধিয়া হ'লে এইটো জানেই আৰু আমাৰ কিবা নহয় কিবা খাবলৈ মন কৰে। তো মই ওলালোঁ আমাৰ এখন চিৰপৰিচিত, মানে আমি সদায়ে যাওঁ, য'ত আমি প্ৰায়ে চাহ খাওঁগৈ। সেইখন হৈছে কেফে 100, আমাৰ নগাঁৱৰ পানীগাঁও চাৰিআলিত আছে। গতিকে মই নাজানো কি কথাত হাঁহি আছিলোঁ ইমান, মিউজিকৰ তালে তালে। ফাইনেলি গৈ পাইছোঁ আমাৰ কেফে 100। ইয়াতে আমি প্ৰায়ে চাহ খাওঁ, মানে সেইকাৰণে ভাল লাগে। তো ইয়াতে বহি সন্ধিয়া ৰাস্তাৰে গৈ থকা গাড়ীবিলাক চাই আমি কিবা নহয় কিবা এটা খাওঁ আৰু। তাকেই ভাবিছোঁ ভিডিঅ' বনাই থৈ দিওঁ আৰু ধুনীয়াকৈ। এইটো মোৰ ফ্ৰেণ্ড এজনে উঠাই দিলে, মই কৈছোঁ মোক ভিডিঅ'টো বনাই দিব লাগে বুলি। চ' ইমান কণেই আৰু তাৰপিছত এয়া চাহ আমলেট খাই ঘৰলৈ যাওঁ দেই।